আজি আমি আৰম্ভ কৰিবলৈ চৌম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহী বল। অৰ্থাৎ আমি জানো যে যেতিয়া পৰিবাহী এডালত ইলেক্ট্ৰন গতি কৰে অৰ্থাৎ প্ৰবাহ সৃষ্টি হয়, সেই প্ৰবাহটো কি হয় চাৰিওফালে অকীকেন্দ্ৰিকভাৱে চৌম্বক ক্ষেত্ৰ সৃষ্টি হয়। গতিকে পৰিবাহীত যেতিয়া চৌম্বক ক্ষেত্ৰ সৃষ্টি হয়, সেই চৌম্বক ক্ষেত্ৰখনে কি হ'ব, তাৰ ওচৰত যদি আমি বেলেগ চৌম্বক ক্ষেত্ৰ ৰাখোঁ তাৰ ওপৰত বল প্ৰয়োগ কৰিব। আৰু এই বিষয়ে পোনপ্ৰথমে ধাৰণা কৰিছিল আণ্ড্ৰে মেৰী এম্পিয়াৰ নামৰ বিজ্ঞানীজনে। তেওঁ কৈছিল যে চুম্বক ক্ষেত্ৰই যিহেতু অন্য চুম্বক ক্ষেত্ৰক প্ৰভাৱিত কৰে, গতিকে পৰিবাহীডালত যদি চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়, সেই চুম্বক ক্ষেত্ৰৰ কাষত থকা চুম্বক ক্ষেত্ৰক সমানে বল প্ৰয়োগ কৰিব। অৰ্থাৎ এখন চুম্বক ক্ষেত্ৰই আন চুম্বক ক্ষেত্ৰখনে কি কৰিব, সমানে বল প্ৰয়োগ কৰিব। আৰু যদিহে পৰিবাহীডালত যেতিয়া ইলেক্ট্ৰন প্ৰবাহ চালিত হ'ব, অৰ্থাৎ প্ৰবাহ চালিত হ'ব, সেই প্ৰবাহ ক্ষেত্ৰত কি হ'ব, যদি চুম্বক ক্ষেত্ৰ নিওঁ, সেই চুম্বক ক্ষেত্ৰৰ প্ৰভাৱত সেই পৰিবাহীডালৰ ওপৰত বিশেষ বল প্ৰয়োগ হ'ব। আমি সেই পৰ্যবেক্ষণটো আমি যদি চাওঁ কেনেকুৱা ধৰণৰ দেখে, আমি এডাল পৰিবাহী এলুমিনিয়ামৰ লৈছোঁ। এই পৰিবাহী কি হৈছে, দুডাল আমি পৰিবাহী দুয়োমে ওলমাই ৰাখিছোঁ। আৰু এই ওলমাই ৰখা যি দুডাল ল'ম, সাধাৰণতে সহজে লৰচৰ যাতে হ'ব পাৰে আমি সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। অৰ্থাৎ যাতে লৰচৰ কৰিবলৈ সুবিধা হয়, দৃঢ় যাতে নহয়। এতিয়া আমি এই দুই মূৰ যি সংযোগ ৰাখিছোঁ, ইয়াত কি হৈছে, প্ৰবাহ এইফালেদি বৈ আহিব। প্ৰবাহ যদি বৈ আহে কি হ'ব, তেতিয়া ইয়াত যি চুম্বক প্ৰতিটো অংশতে চুম্বক ক্ষেত্ৰ আছে, কিন্তু আমি এডোখৰ অংশহে ব্যৱহাৰ কৰিম। গতিকে এইটো অংশত প্ৰবাহ যি সৃষ্টি হ'ব, সেই প্ৰবাহৰ ফলত চুম্বক ক্ষেত্ৰৰ যি প্ৰভাৱ পৰে আমি তাৰ ওপৰত চাওঁ। আমি এডাল অশ্বক্ষুৰাকৃতি চুম্বক লৈছোঁ, উত্তৰ আৰু দক্ষিণ মেৰু। গতিকে উত্তৰ আৰু দক্ষিণ মেৰু আছে। গতিকে চুম্বক ক্ষেত্ৰ ইয়াত দিশ বুলি ক'লে এই চুম্বক ক্ষেত্ৰ কি হ'ব, ওপৰৰ পৰা তললৈ হ'ব। অৰ্থাৎ এই ধৰণে চুম্বক ক্ষেত্ৰ দিশ হ'ব। ইয়াৰ যদি প্ৰথম প্ৰভাৱ চাওঁ কেনেধৰণৰ প্ৰভাৱ পৰে, আমি প্ৰথমতে বিভিন্ন ধৰণে ল'ম, অৰ্থাৎ দিশ সলনি কৰিম, কিন্তু বিশেষ প্ৰভাৱ পৰা দেখা নাই। অলপ ৱাৰডালৰ ৰোধ হোৱাৰ বাবে জ্বলিছে, কথা নাই বাৰু। আমি এই যি পৰিৱৰ্তন হ'ব, আমি যদি সম্পূৰ্ণ লম্বকৈ লওঁ, ইয়াৰ প্ৰভাৱ বেছি পোৱা দেখা যায়। যেতিয়া আমি লম্বকৈ লৈছোঁ, ইয়াৰ প্ৰভাৱ বেছিকৈ দেখা পোৱা গৈছে। গতিকে আমি এই ক্ষেত্ৰত কি কৰিম, চুম্বকৰ যি দিশ আছে সেই দিশৰ ওপৰতো নিৰ্ভৰ কৰিব। অৰ্থাৎ যদি এই দিশ আমি পৰিৱৰ্তন কৰোঁ, অৰ্থাৎ উত্তৰৰ পৰা দক্ষিণ যি ধৰণৰ মানে চুম্বক ক্ষেত্ৰৰ যি দিশ আছে ওপৰৰ তললৈ দেখাইছোঁ, আমি যদি উল্টা কৰি দিওঁ ওপৰত, তেতিয়া কি হ'ব, এইবাৰ বাহিৰলৈ ওলাই যায় দেখা পাইছোঁ আমি বাহিৰলৈ। আৰু আমি যদি এই চুম্বক ক্ষেত্ৰৰ যি বল আছে, আমি এই চুম্বক ক্ষেত্ৰ যদি আমি চুম্বকীয় মান বৃদ্ধি কৰোঁ, তেতিয়া কি হ'ব, তাৰ প্ৰভাৱ বেলেগ হ'ব। আমি এতিয়া আগতকৈ আমি শক্তিশালী চুম্বক লৈছোঁ। দেখা পোৱা গৈছে যে যদি আমি চুম্বক ক্ষেত্ৰৰ যি মান যদি বৃদ্ধি কৰোঁ, তেতিয়া কি হ'ব, এই পৰিবাহীডালৰ ওপৰত বল বেছি প্ৰয়োগ হ'ব। গতিকে বেছি জোৰে আঁতৰি যাব। আমি স্পষ্টকৈ দেখা পাইছোঁ। গতিকে আমি এই পৰ্যবেক্ষণ কি দেখা পালোঁ, যে যেতিয়া আমি ধৰিছোঁ পৰিবাহীডালৰ ক্ষেত্ৰত আমি যেতিয়া চুম্বক ক্ষেত্ৰ প্ৰয়োগ কৰিছিলোঁ, চুম্বক ক্ষেত্ৰত ধৰি লৈছোঁ আমি যদি বিভিন্ন ধৰণে লোৱাতকৈ আমি যদি সম্পূৰ্ণ লম্বকৈ, অৰ্থাৎ এই ধৰণৰ লম্ব হয়, যদি এই ধৰণৰ লম্ব হয়, এই ক্ষেত্ৰত কি হয়, বলৰ মান সৰ্বোচ্চ হয়। আৰু এটা আমি মন কৰিছোঁ, প্ৰবাহ যেতিয়া যিটো দিশত বয়, ঠিক সেই প্ৰবাহ ধৰি লৈছোঁ আমি কলমটোৰ এইটো দিশত গৈছে, প্ৰবাহৰ মান যেতিয়া আমি এইটো দিশৰ পৰা, তেতিয়া আমি উত্তৰ মেৰুটো ওপৰত ৰাখি দক্ষিণ তলত ৰাখিছোঁ, কি হ'ল, দেখা পাইছোঁ চুম্বক ক্ষেত্ৰৰ এটা ক্ষেত্ৰখনে পৰিবাহীডালত যি প্ৰভাৱ পৰে এটা দিশত যায়। আৰু যেতিয়া আমি চুম্বক ক্ষেত্ৰৰ দিশ সলনি কৰোঁ, তেতিয়া কি হয়, বিপৰীত দিশত বিক্ষেপণ ঘটায় তাৰডালে। গতিকে ইয়াৰ ওপৰত পুনৰ ফ্লেমিঙে বিজ্ঞানী কৈছিল, তেওঁ পুনৰ পৰ্যবেক্ষণ কৰিছিল। তেওঁ সেই পৰ্যবেক্ষণত দেখাইছিল যে, তেওঁ এই কথাটো মনত ৰাখিবৰ কাৰণে তেওঁ কৈছিল যে ফ্লেমিঙৰ বাওঁহতীয়া নীতি, তেওঁ সেই নীতিটো সম্পূৰ্ণ এতিয়া ফ্লেমিঙৰ বাওঁহতীয়া নীতি বুলি কোৱা হয়। সেই নীতি দেখাইছিলে যে যদি আমাৰ তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ বুজায় আৰু মধ্যমা আঙুলিয়ে যেতিয়া প্ৰবাহৰ
দিশ দেখাব তেতিয়া কি হয় সেই পৰিবাহীডাল যিডাল পৰিবাহী হ'ব বুঢ়া আঙুলিখন বল প্ৰয়োগ হ'ব অৰ্থাৎ এডাল যদি আমি পৰিবাহী ধৰোঁ চুম্বক ক্ষেত্ৰৰ দিশ থাকিব এই ধৰণে অৰ্থাৎ চুম্বক ক্ষেত্ৰৰ দিশ মানে কি যদি এইভাগে থাকে তলত উত্তৰ ওপৰত দক্ষিণ আছে আৰু পৰিবাহীডাল এনেকৈ হ'লে প্ৰবাহ সেইফালে গৈছে তেতিয়া কি হ'ব বুঢ়া আঙুলি হ'ল অৰ্থাৎ এইখন ঠেলা মাৰি গুচি আহিব গতিকে আমি ফ্লেমিঙৰ যি বাঁহীটি আমি আগৰ যি পৰ্যবেক্ষণ আছিলে আমি পুনৰ চাওঁ ফ্লেমিঙৰ দেখাবৰ কাৰণে ইয়াত আমি অলপ শক্তিশালী চুম্বক লৈছোঁ ইয়াত কি হ'ল এইটো দক্ষিণ ইয়াত এইটো উত্তৰ উত্তৰ দক্ষিণ আকৰ্ষণ কৰিছে আমি দেখাই লৈছোঁ তলৰ আমি এই পৰিবাহীডালত তলৰ ফালে লৈছোঁ দক্ষিণ আৰু এইফালে উত্তৰ অৰ্থাৎ চুম্বকৰ দিশডাল কি হ'ব এই ধৰণে বুজাইছে আৰু এইটো আঙুলি কি আছে প্ৰবাহ অৰ্থাৎ এইডালে মাজে প্ৰবাহ আহিছে আৰু বুঢ়া আঙুলিটো কোনফালে আছে এইফালে গতিকে কি হ'ব পৰিবাহীডাল যেতিয়া আমি প্ৰবাহ চালিত কৰিম চুম্বক ক্ষেত্ৰত দি দিম এভাগে ই কি হ'ব এইফালে গুচি যাব অৰ্থাৎ এইটো হ'ব ফ্লেমিঙৰ বাঁহতে নীতি ফ্লেমিঙৰ কি হ'ব বাঁহতে নীতি এইধৰণে হ'ব আমি এতিয়া দেখাবলৈ বিচাৰিছোঁ কি দেখা পাইছোঁ এইফালে ঠেলা মাৰি দিছে অৰ্থাৎ বুঢ়া আঙুলি দিশত ঠেলা মাৰি দিছে যদি আমি এইধৰণে চাওঁ নাই এইধৰণে হ'ব চুম্বক ক্ষেত্ৰৰ দিশ বুজাইছে এইটো আঙুলিয়ে এইফালে প্ৰবাহ এইফালে আহিছে প্ৰবাহ এইডালেদি আৰু বুঢ়া আঙুলিৰ দিশত এইডাল আঁতৰি যাব